After a long time, মোৰ গাৰ্লফ্ৰেণ্ডক লগ পালোঁ আৰু মোৰ গাৰ্লফ্ৰেণ্ডক এতিয়া দেখুৱাম। হেল্ল' গাইজ, গুড ইভিনিং। এতিয়া আন এটা ব্লগ লৈ আহিছোঁ আৰু এতিয়া ৰাতি 7টা বাজিছে আৰু এতিয়া আমি বিয়া খাবলৈ যাম। একচুৱেলি আমি নহয়, মই যিহেতু মাহঁত গুচি গ'ল আৰু মই এতিয়া ৰেডি হ'ম বিয়াত যাবলৈ। কিন্তু আপোনালোকক ইয়াতে কৈ দিওঁ, আপুনি যদি মোৰ ভিডিঅ' প্ৰথমবাৰ চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকে ভিডিঅ' চায়ো ছাবস্ক্ৰাইব নকৰে, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকৰ মৰম ভাল পোৱা মোক লাগে। আৰু যিহেতু মই এতিয়া বিয়াঘৰত যাম, সেইকাৰণে বিয়াঘৰত মই কিছুমান বস্তু মই লক্ষ্য কৰিছোঁ। এইটো আমাৰ ঘৰতো হ'ব পাৰে, মই ক'ব পৰা নাই, মোৰ মনত নাই। কিন্তু বিয়াঘৰত দেখিছোঁ এতিয়া মালিকে ইমান ডাঙৰ পেণ্ডেলখন বনাই দিব, চকী তকী লগাই দিব, হ'লেও পেণ্ডেলত নবহে। তেওঁলোক বহিব, তেওঁলোক সেই কোন আহিছে, কোন বহিছে, কোনে খাইছে, কোনে গৈছে, এইবোৰ চাব, কিন্তু ওচৰত নাহে। সেইসকলক মই ক'ব বিচাৰোঁ, আপোনালোক আহিব, ধুনীয়াকৈ ভালকৈ কথা পাতিব, একো নহয়। আপোনালোক এই চুকৰ পৰা যে জুমি জুমি চাই, এইবোৰ বহুত বেয়া দেখায়। আচ্ছা, हमको सिखा रिया है। আৰু বিয়াঘৰত আৰু এটা বস্তু মই লক্ষ্য কৰিছোঁ, বিয়াঘৰৰ কমন ডাইলগ, আহিছে বহক, খাই যাব। আৰে আমি খাবলৈ আহিছোঁ। বিয়াঘৰত কেলৈ যায়? খাবলৈ যায়। ये बड़ी अच्छी बात कही आप। আৰু কিছুমান মানুহৰতো ডেঞ্জাৰাছ হেবিট। কিছুমান মানুহ বুলি নহয়, মানুহৰ এইটো নেচাৰতে আছে নেকি, মই ক'ব পৰা নাই। মোৰো আছে চাগে, ক'ব নোৱাৰোঁ, মই ভালকৈ ক'ব পৰা নাই। কিন্তু কথাটো হ'ল কি, বিয়াঘৰতে খানা চানা কিবা পাৰ্টি চাৰ্টি হ'লে খানা খাবলৈ যাব, গৈ পূৰা ধুনীয়াকৈ দবাই খাই আহিব আৰু অহাৰ টাইমত এনেকুৱা ক'ব, এই নিমখটো অলপ কম হৈছে, বা হালধিটো অলপ বেছি হৈ গৈছে, জ্বলাটো অলপ বেছি হৈ গৈছে, এই এনেকুৱা ধৰণৰ। কিন্তু এনেকুৱা ক'ব নাপায়, এনেকুৱা ক'ব নালাগে, কিন্তু মানুহে কয়েই, এইটো কমন ডাইলগ। আৰু মই अच्छा, हमको सिखा रिया है। এইবোৰ কৈছোঁ, আপোনালোকে চিৰিয়াছলি নল'ব গাইজ। এইখিনি মই ফানি হিচাপে ক'লোঁ আৰু। যিহেতু চব গুচি গ'ল, তেতিয়াহ'লে মই ৰেডিটো হৈ লওঁ। তো বলক, 2 মিনিটত কেনেকৈ ৰেডি হৈছোঁ মই আপোনালোকক দেখুৱাম। আৰু ভিডিঅ'টো স্কিপ নকৰি লাষ্টলৈকে চাই থাকিব আপোনালোকে। তো মই ইয়াৰ ৰেডি হৈ গ'লোঁ, এতিয়া ওলাম যাবলৈ। আৰু একচুৱেলি আমাৰ ৰিলেটিভৰে বিয়াখন হয়, ভাইটি হয় আৰু ভাইটিৰ বিয়া। তো ভাইটিৰ বিয়া খাবলৈ গৈছোঁ দাদাই। ৱাও, আৰু বলক আপোনালোকক দেখুৱাম কি কি হ'ব বিয়াঘৰত। আৰু আপোনালোককতো ক'লোৱেই যে আজিকালিতো সৰু সৰু ল'ৰাবোৰে ছোৱালী লৈ আহিছে। কি যে হ'ব এইবোৰৰ, এনেকুৱা বিয়া চাই ভাল লাগে। ভিতৰৰ পৰা এটা কিউৰিয়চিটি হৈ থাকে যে বলক যাওঁচোন, চাওঁচোন কেনেকুৱা কি কৰিছে, কেনেকুৱা কি কৰিছে, বা ই এতিয়া চাম, ই এতিয়া বিয়া পাতিলে তেতিয়া কি কৰিব, এতিয়া চাম, এনেকুৱা কিউৰিয়চিটি হৈ থাকে আৰু ভিতৰত। তো সেইকাৰণে এনেকুৱা বিয়া খাবলৈ গৈ ভাল লাগে। তো বলক মই আপোনালোকক ডাইৰেক্ট বিয়া ঘৰতে দেখুৱাম। তো বলক। তো গাইজ, মই গৈ আছোঁ, আমাৰ ঘৰৰ ওচৰতে বিয়াখন, সেইকাৰণে আৰু কিনো আৰু গাড়ীত যাম, সেইকাৰণে খোজকাঢ়িয়ে গৈ আছোঁ। ইয়াত আমাৰ পেহীহঁতৰ ঘৰ আহি পালোঁ। এওঁলোকো গুচি গ'ল। গৈছোঁ আৰু কি কৰিম, যাম, গৈ খানাটো খাম আৰু আহি যাম। কালিৰ পৰা গান বজাই বজাই পূৰা ধামাকা কৰি আছে।
আফটাৰ এ লং টাইম মই মোৰ গাৰ্লফ্ৰেণ্ডক লগ পালোঁ তো তেওঁৰ লগত কথা পাতি ইয়াত ভাল লাগিছে আৰু মোৰ গাৰ্লফ্ৰেণ্ডক এতিয়া দেখুৱাম বহুত দিন পিছত লগ হৈছে সেইকাৰণে বহুত ভাল লাগিছে আৰু তেওঁৰ লগত বিশেষকৈ ইমান দেখা নহয় আৰু তেওঁ যিহেতু আহিছে এই বিয়াত তেতিয়াহ'লে লগ পালোঁ আৰু এই আছক মোৰ গাৰ্লফ্ৰেণ্ড ঠিক আছে कैसा लगा मेरा मजाक ओ भाई मारो मुझे मारो मारो मुझे मारो मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है এই আছক বয়সটা धोखा दिले एक्चुअली मैंने धोखा दिले মানে মাঝ ৰাস্তাত এৰি দিলোঁ বহুত একচুৱেলি মানে কি হ'ল মাজতে এৰি দিলে বেলেগ এজন পালে ভাল পিছত বেকআপ দি আজি অকলে কিন্তু ভাল আই এম ভেৰি গুড একচুৱেলি সঁচাই কওঁ যে বহুত দুখ লাগিলে এইটো সময়ত अच्छा हमको सिखा रिया है যে এৰি গৈছিলে বাট এতিয়া নিজক সান্তনা দিব পাৰিছোঁ আৰু ভাল লাগিছে এতিয়া এক্স এইটো তেখেতৰ বিয়া পাতিলে এতিয়া কি কৈছা এইবোৰ তেওঁ মানে মিছা কথা কৈছে মই কোনো গাৰ্লফ্ৰেণ্ড পোৱা নাই তেওঁক এৰি মই বহুত পস্তাইছোঁ আৰু এতিয়াও মোৰ বহুত বেয়া ভাৱ হৈ আছে যে তেওঁ কেতিয়া ভালো হয়েছে একবার কাজটা মোক আকৌ মোৰ লগত হেৰি কৰা না মিংগল হৈ যোৱা নহয় এতিয়া মই নোৱাৰিম মই বেলেগক আশা দিয়াতে বেলেগ আশা ভাত খাবলৈ যাম এতিয়া চব বন্ধ নাই এতিয়া মোৰ অলৰেডি এজনৰ হৈ গ'লোঁ মই মই অলৰেডি মোৰ কমিটমেণ্ট দি দিলে এজনক এখেতে যেতিয়া বেকআপ দিলে কি কৰিম একচুৱেলি আমিওতো একেই হয় অন্তৰখন বিচাৰে ন কাৰোবাক দি দিলোঁ আৰু হয় হয় তেওঁ মোক একো মোৰ কাৰণে বাৰ চোৱা নাছিল আৰু এজন বিয়া পাতিলে कौन है ये लोग कहाँ से आते हैं তো গাইজ আপোনালোকে চালে মোৰ গাৰ্লফ্ৰেণ্ডক ইয়াত দেখুৱালোঁ আৰু যিহেতু এইবোৰ আৰু এনেই আৰু আপোনালোকে গম পাইছে তো ভিডিঅ'টো চাই থাকিব তো গাইজ মই আহি গ'লোঁ ভিডিঅ'টো ভাল পালে লাইক কৰি দিব